নমস্কাৰ বন্ধুসকল আজি আমি যেটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছো এটো এটা 50 পইচা ডেফিনিটিভ কইনৰ বিষয়ে কথা পাতিম এই কইনটোৰ বিষয়ে এই কাৰণে কথা পাতিবলৈ গৈ আছো মোৰ হাতত যোনটো কইন আপোনালোকে দেখা পাইছে এইটো এটা 50 পইচা কইন হয় আৰু এইটো এটা স্কেয়াৰ্স কইন হয় স্কেয়াৰ্স আগৰ পৰাই আছিল কিন্তু আজি তাৰিখত এই কইনটো ৰেয়াৰ ক্যাটেগৰীলৈ গুচি গৈছে হয় বন্ধুসকল এইটো এটা 50 পইচা কইন হয় এই কইনটো 1964 পৰা 1971 লৈকে সাৰ্কুলেশনত আছিল 50 পইচা কইন এনে 1957 ৰ পৰা চলি আছিল 1957 ৰ পৰা 1963 লৈকে আমি বেলেগ এটা ডিজাইনত দেখা পাও কিন্তু এতিয়া মই যোনটো কইন আপোনালোকক দেখাই আছো এই কইনটোৰ ডিজাইনটো 1963 লৈকে যোনটো আছিল তাতকে বহুত বেলেগ হয় আমি এই কইনটোৰ বিষয়ে আজি কথা পাতিম তাৰ আগতে মোৰ পৰিচয়টো দিও মোৰ নামটো প্ৰণজ্জল বৰা আপোনালোকে চাইছে প্ৰণজু বৰা ইউটিউব চেনেল আৰু মই সদায় ভিডিঅ'বিলাক ইনফৰমেটিভ বনাও কইনছ আৰু কাৰেন্সি নোটছৰ ওপৰত আজি আমি এই কইনটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এই কইনটো একচুয়ালি স্কেয়াৰ্স কিয় হয় আৰু ইয়াৰ বিষয়ে অলপমান জানিম আমি তো আপোনালোকে মোৰ হাতত যোনটো কইন দেখা পাইছে এই কইনটো হল পিওৰ নিকেল মেটেলত বনোৱা এটা কইন নিকেল বুলি ক'লে আমি সদায় গম পাও এটো এটা ম্যাগনেটিক কইন হয় মই এতিয়া আপোনাক এটা ম্যাগনেটৰ লগত দেখাইছো আপুনি চাওক পটককে লাগি গলগে এটো এটা ম্যাগনেটিক কইন হয় নিকেল কইনবিলাক খুব ম্যাগনেটিক কইন থাকে আৰু এই কইনটো 1964 পৰা 1971 লৈকে এনেকুৱা কইন সাৰ্কুলেশনত আহিছিল এটো এটা নিকেল কইন হয় 5 গ্ৰাম ইয়াৰ weight হয় ইয়াৰ ওজনটো 5 গ্ৰাম ওজনৰ হয় 24 mm ইয়াৰ সাইজটো হয় আৰু আমি দেখা পাইছো এটো এটা সাৰ্কুলাৰ কইন হয় ইয়াৰ যদি আমি এজটো চাও আপোনালোকে দেখা পাইছে এটো এটা ৰিডেড এজ কইন হয় আৰু যদি আমি এই কইনটোৰ বিষয়ে চাও এই কইনটো ডিজাইনটো যদি আমি চাও ওপৰত আপুনি দেখা পাব रुपए का आधा भाग এই পজিশনটো লিখা আছে रुपए का आधा भाग মাজত আপোনালোকে দেখা পাইছে ডিনোমিনেশনটো আছে 50 পইচা ইয়াৰ তলত লিখা আছে 50 पैसे আৰু ইয়াৰ 50 पैसेৰ তলত আপোনালোকে দেখা পাইছে 1968 লিখা আছে হয় বন্ধুসকল 1964 টু 1971 ৰ ভিতৰত এনেকুৱা ডিজাইনৰ কইন চলিছিল আৰু এই সিৰিজটোত 1968 ৰ কইনটো এটা স্কেয়াৰ্স কইন হয় আৰু 1964 পৰা 1971 ৰ ভিতৰত 1968 ৰ কইনটোৱে অলপমান কষ্টলি কইন হয় সেই কাৰণে মই ভাবিলো আজি এই ভিডিওটো আপোনালোকক দেখাও আৰু এই ভিডিওটোত আপোনালোকে গম পাব এই কইনটোৰ প্ৰাইসটো শেষ হলে তো আপোনালোকৰ হাতত যদি এনেকুৱা কইন থাকে আপোনালোকে ৰাখিব পাৰিব বা আপোনালোকে বেছিলৈ ভাল দাম পাব আৰু ভৱিষ্যতেতো ইয়াৰ দামটো বঢ়া খুবেই চান্স আছে তো আমি যদি ইয়াৰ ওপৰ সাইডে চাও এটো দেখিছে অশোকা লাইন ক্যাপিটালটো মাজত আছে লেফট সাইডে ভাৰত লিখা আছে আৰু ৰাইট সাইডে ইন্ডিয়া লিখা আছে আৰু আমি ডিজাইনটো দেখিছো খুব ধুনিয়া এটা ৰিং আছে সাইডত ডিজাইনটো বোথ সাইড সেম হয় ইয়াৰ এনেকুৱা এটা কইনো মই শুনা পাইছো আছে এই যোনটো আমি সাইডৰ যোনটো ডিজাইন দেখা পাইছে আপুনি এই কৰ্নাৰ জিগিটা আছে এই কৰ্নাৰত এনেকুৱা টিত থকা ৰিভাৰ্স সাইড আৰু অভাৰ সাইডে যদি আপুনি চাই দুটাৰ বেলেগ বেলেগ দেখা পাব হেটো এটা মিউল কইন হয় হেটো প্ৰাইসো বেলেগ সেই কইনটো মই দেখা নাই কিন্তু শুনা পাইছো তেনেকুৱা কইন মাৰ্কেটত আছে বুলি তো বন্ধুসকল যেটো আমি এটো কইনৰ বিষয়ে কথা পাতি আছো 1968 ত এই কইনটো দুটা মিনিটত মিন্টেজ কৰা হৈছিল এটা হৈ গল কি আপোনাৰ বম্বে মিন্ট আনটো হৈ গল কলকাতা মিন্ট বম্বে মিন্ট আৰু কলকাতা মিন্ট দুটা মিন্টৰে কইন স্কেয়াৰ্স কইন হয় আৰু দুটা মিন্টৰে প্ৰাইসটো আজি তাৰিখত সমানে চলি আছে তো এনেকুৱা কইন আপোনালোকৰ হাতত যদি 1968 ৰ যিকোনো এটা মিন্টৰ কইন হয় আপোনালোকে ভালকৈ ৰাখিব মোৰ হাতত এটো কলকাতা মিন্টৰ হয় কাৰণ 68 ৰ তলত কোনো মিন্ট পাৰ্ট নাই বন্ধুসকল এই নিকেল কইনটোৰ আজি তাৰিখত যদি আমি ভ্যালুটো চাও ভেৰি ফাইন কন্ডিশনত ইয়াৰ ভ্যালুটো 50 টকাতকৈ বেছি হয় ভেৰি ফাইন কন্ডিশনত আৰু যদি আমি এক্সট্ৰা ফাইন কন্ডিশনত চাও ইয়াৰ প্ৰাইসটো হ'ব 75 তকৈ ওপৰত আৰু যদি আমি ইউএনসি কন্ডিশন ইউএনসি মানে আনসাৰ্কুলেটেড একেবাৰে চলা নাই নতুন কন্ডিশনৰ কইনটোৰ দাম 150 ৰ ওপৰত হয় আৰু যদি আপোনাৰ ব্ৰিলিয়ান্ট ইউএনসি কন্ডিশনত থাকে একেবাৰে ধুনিয়া লাস্টাৰ থাকে তেতিয়া হলে তাৰ দামটো 200 ৰ এবভ যাব পাৰে তো বন্ধুসকল আজি এই কইনটোৰ বিষয়ে মই এই কাৰণেই বনালো যাতে এনেকুৱা কইন যদি আপোনালোকৰ হাতত থাকে কাৰণ থাকিবও পাৰে 1968 খুব পুৰণাও নহয় আগৰ দিনৰ কইন হয় এটো নো ডাউট কিন্তু বেছি পুৰণাও নহয় এটো আপোনালোকৰ হাতত থাকিব পাৰে তো এটো ভালকৈ ৰাখিব এই কইনটো ফিউচাৰ আৰু ইয়াৰ আছে ভ্যালু বঢ়া আৰু চান্স আছে 50 পইচাটোৰ তো 50 পইচাটো খুব ধুনিয়া 50 পইচা ডিজাইনটো বিষয়ে কলো মই ইয়াৰ ফিচাৰ্স খিনি কথাও কলো তো ভিডিওটো চাই আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় জনাব এটা ইনফৰমেটিভ ভিডিও আছিল তো যদি আপোনালোকৰ ভাল লাগিছে কাইন্ডলি এটা লাইক কৰিব আজিলৈ মানে বন্ধুসকল অহাবাৰ নতুন ভিডিও এটা লৈ আকৌ আহিম আপোনালোকৰ সন্মুখত
ধন্যবাদ।